জুবিন দা, কিয় আপুনি অসমৰ হৃদয়ত সোমাইছিলে আৰু কিয় আমাক এৰি কিনে গুচি গ'লে? আজি যে অসমৰ অন্তৰ কান্দি আছে, আপোনাৰ কি ভাল লাগি আছে? কি হৈছিল আচলতে চাওক। ঠিক 2টা বজাত জুবিনে 4জন তেওঁৰ টিম আৰু তাৰ 11জন অসমীয়া যুৱকক লগত লৈ ইয়াতছত গৈছিলে আৰু তাতে কিছু দূৰ যোৱাৰ পিছত সুইমিং কৰিছিলে। প্ৰথমতে তেওঁ যিটো লাইফ জেকেট লৈ সুইমিং কৰিছিলে। পিছত লাইফ জেকেটটো অভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জেকেটটো খুলি সুইমিং কৰিলে। যেতিয়া লাইফ জেকেটটো খুলি সুইমিং কৰিলে, অলপ সময় পিছতে তেওঁ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া ইয়াতছৰ ক্ৰুজনে জঁপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়ে। CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াতছৰ পৰ্টলৈকে লৈ যায়। পৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে। তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটালত লৈ যায়। ছিংগাপুৰ টাইম 5:20 ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5:20 জুবিন গাৰ্গক